সম্ৰাট আকবৰ আৰু বুদ্ধিয়ক বীৰবলৰ অন্য এটা আমোদজনক কাহিনীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই কাহিনীটোৰ নাম হ'ল মিছলীয়া বীৰবল। সম্ৰাট আকবৰৰ ৰাজসভাত বীৰবল নামেৰে এজন অতি চতুৰ মন্ত্ৰী আছিল। বীৰবল আছিল সকলোতকৈ বুদ্ধিয়ক। এবাৰ সম্ৰাট আকবৰৰ শোৱা কোঠালিত সোমাই ৰাজঘৰৰ এজন কাম কৰা লোকে কোঠালিত থকা ফুলদানি এটা পৰিষ্কাৰ কৰি আছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁৰ হাতৰ পৰা ফুলদানিটো পৰি ভাগি থাকিল আৰু সেই ফুলদানিটো আছিল সম্ৰাট আকবৰৰ আটাইতকৈ প্ৰিয়। ফুলদানিটো তেওঁৰ কোঠাত নেদেখি সম্ৰাটে কাম কৰা লোকজনক ফুলদানিটো ক'ত আছে সুধিলে। তেতিয়া লোকজনে ভয়তে এটা ফাঁকি দিলে যে তেওঁ ফুলদানিটো পৰিষ্কাৰ কৰিবৰ কাৰণে ঘৰলৈ লৈ গৈছিল। লগে লগে সম্ৰাটে ফুলদানিটো আনিবলৈ কাম কৰা লোকজনক নিৰ্দেশ দিয়ে। কথা বিষম দেখি তেওঁ সম্ৰাটৰ আগত সকলো কথা বিৱৰি কয় আৰু মিছা কথা কোৱাৰ বাবে সম্ৰাট আকবৰে তেওঁক দেশৰ পৰা বহিষ্কাৰ কৰে। আৰু সম্ৰাট আকবৰে তেওঁৰ ৰাজসভাৰ সকলো কেইজন মন্ত্ৰীকে উদ্দেশ্যি কয় যে আমি কেতিয়াও মিছা কথা ক'ব নালাগে, সদায় সত্য কথা ক'ব লাগে। আৰু আকবৰৰ এই কথাত সকলো মন্ত্ৰীয়ে হয় ভয় দিয়ে। কিন্তু প্ৰত্যেকবাৰৰ দৰেই বুদ্ধিয়ক বীৰবলে সম্ৰাট আকবৰৰ কথাত হয় ভয় নজনোৱাত সম্ৰাট আকবৰে বীৰবলক সুধিলে যে বীৰবল তুমি কিয় মনে মনে আছা? আৰু তেতিয়া বীৰবলে উত্তৰ দিলে যে সম্ৰাট মই এনেদৰে নাভাবোঁ, কিয়নো কেতিয়াবা যিকোনো পৰিস্থিতিত নিজৰ বা বেলেগৰ ভালৰ কাৰণে মিছা কথা ক'বলগীয়া হ'ব পাৰে আৰু মই তেনে পৰিস্থিতিত মই মিছা কথা ক'বও পাৰোঁ। বীৰবলৰ কথা শুনি সম্ৰাটৰ খং চুলিৰ আগ পালে আৰু বীৰবলক মন্ত্ৰীসভাৰ পৰা বহিষ্কাৰ কৰি ক'লে যে তুমি আৰু কেতিয়াও ৰাজসভাত নাহিবা। মোক তোমাৰ দৰে এজন মিছলীয়া মন্ত্ৰীৰ প্ৰয়োজন নাই। মনৰ দুখত বীৰবল ঘৰলৈ ঘূৰি আহিল। ঘৰতে জিৰণি কোঠাত অকলশৰে বহি থাকোঁতে বীৰবলৰ এটি বুদ্ধি মনত খেলালে। তেওঁ কাম কৰা লগুৱাজনক মতাই আনি ক'লে যে তুমি ধানৰ থোকটোৰ দৰে এটা থোক সোণেৰে তৈয়াৰ কৰি আনি মোক দিয়া। কথামতেই কাম। তেওঁ অতি কম দিনৰ ভিতৰতে তেনেধৰণৰ সোণৰ এটি শস্যৰ থোক বুদ্ধিয়ক বীৰবলৰ হাতত তুলি দিলে আৰু বীৰবলে এই সোণৰ শস্যৰ থোকটো লৈ সম্ৰাটৰ ওচৰত পালেগৈ আৰু সম্ৰাটক ক'লে যে সম্ৰাট আমি আমাৰ দেশত সোণৰ খেতি কৰিব পাৰিম। আৰু সেই কথা শুনি সম্ৰাট আকবৰে আচৰিত হৈ বীৰবলক প্ৰশ্ন কৰিলে যে ই কেনেকৈ সম্ভৱ? তেতিয়া বুদ্ধিয়ক বীৰবলে সম্ৰাট আকবৰক ক'লে যে মোক আওলৌকিক গৰাকীৰ এজন বাবাই এটি সোণৰ শস্যৰ থোক দিছে, যিটো ৰুই দিলে তাৰ পৰা যথেষ্ট পৰিমাণৰ সোণৰ শস্য সৃষ্টি হ'ব। এই বুলি কৈ বীৰবলে সম্ৰাট আকবৰক সোণেৰে নিৰ্মিত শস্যৰ থোকটো দেখুৱালে। তেতিয়া সম্ৰাট আকবৰে বীৰবলক সুধিলে যে এইটো কেনেধৰণে ৰুব লাগিব? তেতিয়া বীৰবলে ক'লে যে নদীৰ পাৰত ৰুব লাগিব। কথামতেই কাম। পিছদিনা সম্ৰাটে সকলোকে লৈ নদীৰ পাৰত উপস্থিত হ'ল। তেতিয়া বীৰবলে ক'লে যে এই শস্যৰ থোকটো মই ৰুব নোৱাৰিম, কিয়নো বাবাজনে কৈছিল যে যি জীৱনত এটাও মিছা কথা কোৱা নাই তেনে ব্যক্তিয়ে ৰুলেহে কামত দিব। এই কথা শুনি কোনো এজন মন্ত্ৰী আগবাঢ়ি নাহিল। তেতিয়া বীৰবলে আকবৰলৈ শস্যৰ থোকটো আগবঢ়াই দি ৰুবলৈ ক'লে। কিন্তু সম্ৰাট আকবৰেও তেতিয়া ক'লে যে ময়ো এইটো ৰুব নোৱাৰিম, কিয়নো ময়ো জীৱনত কেতিয়াবা নহয় কেতিয়াবা মিছা কথা কৈছোঁ। আৰু এই ঘটনাৰ পিছত সম্ৰাট আকবৰে নিজৰ ভুল বুজি পায় আৰু নিজৰ ভুল স্বীকাৰ কৰি বুদ্ধিয়ক বীৰবলক ক্ষমা কৰি দিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব।